আছে ভাৰতবৰ্ষ কি? হাজাৰ হাজাৰ বছৰ ধৰি সিঁচৰতি হৈ থকা ইতিহাস আমি কিদৰে বুজিম? কেনেকৈ আমি সম্পৰ্ক স্থাপন কৰিম বৰ্তমান আৰু অতীতৰ মাজত? ভিন ভিন ধৰ্মীয় মান্যতা, ভাষিক আৰু সাংস্কৃতিক ভিন্নতা তথা ভৌগোলিক ভিন্নতাৰ মাজেৰে যি কল্পনা এই পবিত্ৰ ভূখণ্ডই নিজৰ মাজত সামৰি ৰাখিছে, সেয়া বুজিবলৈ আমি উভতি যাব লাগিব ইয়াৰ ইতিহাসলৈ। কিয়নো অতীতৰ স্পষ্ট ধাৰণাইহে নিৰ্ধাৰণ কৰে আমাৰ বৰ্তমানৰ নিজৰ শক্তি কিমান। গতিকে এই দেশৰ আত্মাক বুজিবলৈ আমি ইতিহাসলৈ মূৰ দিয়াই চাওঁ আহক। আখ্যান মতে প্ৰাচীন কালৰ এজন ৰজা ভৰতৰ পৰা এই দেশৰ নাম হয় ভাৰতবৰ্ষ। ইতিহাসৰ পৃষ্ঠা লুটিয়াই চালে আমি পাওঁ যে পশ্চিমৰ সিন্ধু নদীৰ সুৰমা উপত্যকাৰ পৰা এই দেশৰ নাম হয় হিন্দুস্থান। এই সিন্ধু নদী পাৰ কৰিয়ে আহিছিল ভক, হুণ, মোগল আদি জাতি। এই সিন্ধু নদীৰ সুৰমা উপত্যকা গঢ়ি উঠা ৫,০০০ বছৰীয়া নগৰ সভ্যতাই আজিও গৌৰৱময় ভাৰতীয় সংস্কৃতিৰ ধ্বজা বহন কৰি আছে। নিজৰ লগত কঢ়িয়াই অনা নিজস্ব ৰীতি নীতি, স্থাপত্য কলা আৰু সাহিত্য সংস্কৃতিৰে ভাৰতৰ সংস্কৃতিত নতুন সংযোগ ঘটালে আৰু সময় যোৱাৰ লগে লগে সেই সকলো ভাৰতীয় সংস্কৃতিৰ মূল ধাৰাত মিলি গ'ল। কিন্তু ইয়াৰ মাজতে বহু বিদেশী আক্ৰমণকাৰীয়ে আমাৰ দেশৰ ৰজা মহাৰাজাসমূহৰ নিজৰ মাজত চলা অৰিয়াঅৰিৰ সুযোগ লৈ আমাৰ দেশ আক্ৰমণ কৰি লুটি নিছিল বহু ধন সোণ আৰু পুৰণি স্মৃতিৰ সমল। সময়ৰ পৰা চিৰপ্ৰবাহমান এখন নদীৰ দৰে প্ৰবাহিত হৈ আছে ভাৰতবৰ্ষ। এই প্ৰবাহমান ধাৰাত সৃষ্টি হোৱা বনৱালী চিকমিকনিৰ আকৰ্ষণতে ভাৰতৰ বুকুলৈ যুগ যুগ ধৰি আগমন ঘটি আহিছে ভিন্ন জাতি, উপজাতি, পৰ্যটক আৰু আক্ৰমণকাৰী। এইসকলে সময়ৰ বুকুত এৰি থৈ যোৱা স্পষ্ট আৰু অস্পষ্ট ছাপসমূহৰ সংমিশ্ৰণতে গঢ়ি উঠিছিল ভাৰতীয় সমাজ। आंजना में तेरी सांसों पे थोड़ा सा वतन का भी हक था। ना देख मुझे यूं मुड़ मुड़ के, तेरा मेरा साथ यहीं तक था। तेरी मिट्टी में गुल बन के मैं है दिल की आरज़ू। तेरी नदियों में बह जावा, तेरी फसलों में लहरावा। Independence Day celebration is the greatest festival in our nation.
সকলোৰে প্ৰতি সদ্ভাৱনা আৰু অতিথি দেৱ ভৱ হ'ল ভাৰতীয় মনৰ পৰিচয়। ইয়াৰ বালিত পৰি থকা সোণ আৰু হাবিৰ পৰা অহা চন্দনৰ গোন্ধত বাৰে বাৰে আকৰ্ষিত হৈ আহিছে আক্ৰমণকাৰী। আলেকজাণ্ডাৰৰ পৰা আৰম্ভ কৰি আৰবী, আফগান, পাৰ্চী আদিৰ উপৰিও আহিছিল ব্ৰিটিছ সকল। বেহা বেপাৰত ক্ষান্ত নাথাকি ভাৰতীয় ৰজা মহাৰজাসকলৰ আভ্যন্তৰীণ বিবাদৰ সুযোগ লৈ ক্ষমতা দখলৰ ৰাজনীতিত নামি পৰে ইষ্ট ইণ্ডিয়া কোম্পানী। আৰম্ভ হয় শোষণ আৰু গোলামীৰ এক নতুন অধ্যায়। কিন্তু স্বাধীনতাপ্ৰিয় ভাৰতবাসীয়ে কেনেকৈ সেয়া সহ্য কৰি থাকিব? আৰম্ভ হ'ল বিদ্ৰোহ, চিপাহী বিদ্ৰোহ। 1857 চনৰ চিপাহী বিদ্ৰোহৰ পিছত ভাৰতৰ শাসন ক্ষমতা ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ব্ৰিটিছ ৰজা-ৰাণীৰ হাতলৈ যায়। বিশ্ববিজয়ী ব্ৰিটিছ শক্তিৰ সন্মুখীন হ'বলৈ গৈ অহিংসাৰ মন্ত্ৰ লৈ ভাৰতীয় জনমানসত আৱিৰ্ভাৱ হ'ল মহামানৱ মহাত্মা গান্ধীৰ। এপিনে অহিংস আন্দোলন আৰু আনপিনে সশস্ত্ৰ আন্দোলনৰ দীক্ষাৰে দীক্ষিত বংগৰ বাঘ সুভাষ চন্দ্ৰ বসুকে আদি কৰি আজাদ, ভগত সিং আৰু বহুতো জঁপিয়াই পৰিল ভাৰতৰ স্বাধীনতা আন্দোলনত। বহু ঘটনা ঘটিল। জালিৱানৱালাবাগ, চৌৰি চৌৰা, লোণ সত্যাগ্ৰহ, ভাৰত্যাগ আন্দোলন। দেশ মাতৃৰ উদ্ধাৰৰ বাবে বহু লোকে হাঁহি হাঁহি প্ৰাণাহুতি দিলে। বহু ঘাত প্ৰতিঘাতৰ মাজেৰে আগবাঢ়ি গৈ অৱশেষত আহিল সেই গৌৰৱময় দিন 15 আগষ্ট। ব্ৰিটিছৰ অধীনৰ পৰা ভাৰতে মুক্তি পালে। ভাৰত স্বাধীন।